উৰুকাৰ দিনা দেখিছে ইয়াৰ মেডিকেলত ইউৰোভিজন হস্পিটেল হয়। আমি ইয়াত আছোঁ, কিয় আছোঁ সকলোবিলাক কৈ আছোঁ। ভিডিঅ'টো চাই থাকিলে সকলোবিলাক গম পাব। আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে প্লিজ, আৰু বেল আইকনটো যেন দবাই ৰাখে। ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। কাৰণ কিয় কৈছিলোঁ ইউৰোভিজন কৈ আছোঁ, দেউতাৰ অসুখ হৈ আছে, সেইকাৰণে আমি ইউৰোভিজন হস্পিটেল যাবলগীয়া হৈছিলে, কাৰণ তেওঁৰ ট্ৰিটমেণ্টৰ কাৰণে। আৰু আমি ভাবিছিলোঁ উৰুকাৰ দিনটো বুলিয়ে নহয় আৰু কেইদিনমান আমি তাতে থাকিব লাগিব, সেইবুলি ৰেডি হৈ গৈছিলোঁ, কিন্তু থাকিবলগীয়া নহ'ল। আৰু তেওঁৰ মেডিচিন চেডিচিন লৈ আমি ৰিটাৰ্ণ হ'লোঁ ঘৰলৈ। আহি আৰু উৰুকাৰ নিশা পালন কৰিব পাৰিলোঁ। ভাবিছিলোঁ এবাৰ উৰুকাৰ নিশা পালন কৰিব নোৱাৰিম, কিন্তু অৱশেষত পালন কৰিব পাৰিলোঁ। এয়া আমি এতিয়া দাদাৰ ঘৰত আহি মেডিকেলৰ পৰা ডাইৰেক্ট দাদাৰ ঘৰত সোমালোঁ। আৰু ইয়াতে এটা সৰু সুৰা পাৰ্টি হৈ গ'ল, কাৰণ মনবোৰ সকলোৱে অলপ পাতল লাগি আহিছে, কাৰণ দেউতাৰ যিহেতু মেডিচিনতে ভাল হ'ব বুলি গম পালোঁ, তাতে চিট নোলোৱাকৈ। সেয়ে অলপ সৰু সুৰা এটা পাৰ্টি কৰি দিছোঁ। আৰু ভিডিঅ'টো চাই থাকিব সকলোৱে শেষলৈকে, স্কিপ নকৰিব। চিষ্টেম চাওক, গাহৰি খৰিকা ৰান্ধনি দেখিছে নাই? লং পেণ্ট ডাবুল, কি লং পেণ্টৰ ওপৰত হাফ পেণ্ট, কেনেকুৱা ৰান্ধনি দেখিছে নাই? লং পেণ্টৰ ওপৰত হাফ পেণ্ট, গাহৰি তেলটো অলপ কাটি গ'লে হৈ গ'ল। বৰষুণ পেলাইছে আকৌ ডাঙৰ বৰষুণ মই মানে 2 নম্বৰ ৰোৱাৰ পৰাই চলাবলগীয়া হৈছে দাদা মোতকৈ কিমান চাপৰ চাওঁ, দাদা দেখিছে মোতকৈ কিমান চাপৰ কটীয়া, কিন্তু মানে একদম চবতকৈ ওপৰত, কটীয়া হ'লে চবতকৈ ওপৰত। ধেমাজিৰ ভিতৰত ফাইভ বিজনেছমেন মোৰ দাদা, এয়া মোৰ দাদা। আৰু দাদা ঘৰত এয়া পুৰা পাৰ্টি চলি আছে। দাদা একদম পুৰা আজি মাঘ বিহু মানে কি পাৰ্টি চলি আছে দাদা ঘৰত, মানে কি আমি মেডিকেলৰ পৰা আহি আছো ডিব্ৰুগড়, আৰু দাদা ঘৰত সোমালো। মেডিকেলৰ পৰা আহি মানে পাপাৰ ট্ৰিটমেণ্টত গৈছিলো, আহি দাদা ঘৰত সোমালো, সোমাই এতিয়া আমি ঘৰত গৈ আছো। এয়া মোৰ দাদা ঘৰ দেখাই আছো। দাদা ঘৰত বাৰীৰ পৰিৱেশ চাব, কিমান ফুল আছে আৰু বহুত ফুল আছে। মই এতিয়া ৰাতিখন ইমান দেখা সম্ভৱ নহয়। আৰু দাদাই ইমান ব্যস্তৰ মাজতো বিলাহী খেতি কৰিছে। বিলাহী খেতি মায়ে দেখাব, ভৱেশ্বৰ 4 ৰাউণ্ডটোত ইমান সুন্দৰ খেতি, ৰবা বেক কেমেৰা কৰিলে খেতি দেখিব, বেক কেমেৰাতে খেতি দেখিব, মায়ে ফ্ৰণ্ট কেমেৰাত খেতি দেখাই আছে। বিলাহী ইমান ধুনীয়া বিলাহী লগাইছে, ইমান ব্যস্ততাৰ মাজত এজন বিজনেছমেন হয়, তেওঁৰ চাওক কিমান খেতি দেখাইছো, ইমান বিলাহী লাগিছে, কিমান ধুমা বাৰীৰ বিলাহী একদম দাদা ঘৰৰ বিলাহী বুঢ়া খাম এবাৰ আমি। বিলাহী কৰিছে ইমান সুন্দৰ। মোৰ বাৰীতে বিলাহী লগা নাই, ইয়াতে বিলাহী লাগিছে ন। এইকেইটা চাই, এইকেইটা ইমান ডাঙৰ ডাঙৰ হৈছে, এয়া ডাঙৰ ডাঙৰ হৈছে। মায়ে মোক কেমেৰা কৰিব লৈ আহিছে পিছফাললৈ, এয়া পুৰা বিলাহী খেতি। হেৰি বাৰীখন দেখা দে, হেৰি চব্জি চব্জি বাগান, এইফালে পুৰা লাই চব্জি হৈছিলে, লাই কবি ভাল হোৱা নাই কিন্তু দেই ইমান। লাই বিলাক ৰবা, সেইখিনি চব্জি সেইখিনি হেৰি আছিলে, মূলা আছিলে, আন্ধাৰ ৰবা
এফালে মূলা চব্জি এফালে পূৰা মানে খেতি কৰিছে আৰু দে বহুত খেতি কৰিছিলে কিন্তু ইমান ভাল হোৱা নাই মানে বতৰটোৰ কাৰণে সেইফালে কবি নেদেখে ইমান ৰাতিমাহ ফ্লাক্সটো দি দে ফ্লাক্স দি থৈছোঁ এখন চাং হেৰি জুই চাং চৌকা এটা RCC ঘৰ মোৰ ভাগিন ল'ৰাৰ ঘৰ এইফালে এটা দেখিছে পুৰা পাৰ্কৰ নিচিনা এটা ঘৰ কেনেকুৱা ধুনীয়া গোটেই 4 ৰাউণ্ড আহি সুন্দৰকৈ বনাইছে ইয়াত পুৰা পাৰ্টি কৰিব পাৰি ধুনীয়াকে দেখিছে না একদম গাঁৱত থকা নিচিনা ৰাখিছে আমি সেইটো ৰাউণ্ডটো ঘূৰি দিওঁ যিহেতু দেখিছে নাই সেইবোৰ গোটেই ইণ্ডাষ্ট্ৰি মাল এয়া ইণ্ডাষ্ট্ৰিতে বিজনেছৰ মাল বহুত আঁতৰশাল কি লৈ আছে জানো এইফালে পুৰা বহুত আঁতৰশাল কি তাত লগাইছে মুগা কিবা লগাইছে কি লগালে বৈ মুগা মেখেলা কৈছিলে মুগা মেখেলা লগাইছোঁ বুলি মুগা মেখেলা লগাইছোঁ বুলি কৈছিলে মোক এয়া লগাই থৈছে দেখিছে কিমান ধুনীয়া একদম পিয়'ৰ মুগাৰ মেখেলা কিন্তু মানে ৰাতি হ'ল ন কিমান ধুনীয়া ফুল লগাইছে দেখিছেনে এইবোৰ ফুল চবফালে ফুলে কিমান দেখাম মই দাদাৰ বাৰীখন আপোনালোকক এদিন ভালকৈ দেখাম বাৰু টাইম পাই ৰ'বা দেখাম এদিন দেখাই লৈছোঁ পিটনীয়া কিমান ধুনীয়া লাগিছে এয়া একদম এইটো পুৰা মোৰ দাদাৰ বাৰীৰ ফুল বৌয়ে কৈছে দেই ইমান কৈছে সঁচাকৈ এখন নাৰ্চাৰী খুলি দিলে বৌ সঁচাকৈ নাৰ্চাৰী এখন খুলি দিলে মা এইবিলাক কিমান ধুনীয়া ফুল এইটো চাইডৰ ফুলখিনি দেখাম বৌ পুৰা নাৰ্চাৰী খুলি দিলে মায়ে মোক ভিডিঅ' কৰিব আনি আছে মই কৰি আছোঁ দেখিছে একদম ধুনীয়া লাগিছে একদম চাওঁগে বৌ এইটো ভাল লাগিছে পিটনীয়া বহুত ভাল ইমান ধুনীয়া ফুল লগাইছে এইজনী ফুলৰ মালিনী আমাৰ বৌ আমাৰ একদম ৰ'বা এইজনী একদম মৰমৰ বৌ আন্ধা মুন্ধা সঁচাকৈ মৰমৰ আকৌ ডাঙৰ বৌ দেই আমাৰ একদম ডাঙৰ মানে আমাৰ খানদানৰ ডাঙৰ বৌ আৰু চবৰে মৰমৰ কিমান ধুনীয়া দেখিছে নে সঁচাকৈ ধুনীয়া লাগিছে দেখিছে নাই নহয় সঁচাকৈ বৌয়ে বহুত ধুনীয়া ফুলবোৰ ৰাখিছে মই বৌ প্ৰশংসা কৰি আছো দাদা প্ৰশংসা কৰা নাই হাঁহি দিব নালাগে বৌয়ে কৰিছে এইখিনি ফুল আপুনি কৰা নাই নহয় আপুনি কৰা নাই নহয় বৌহে কৰিছে আপুনি এইবোৰ হিংসা কৰি লাভ নাই ইমান মজা চবৰে পুৰা ফূৰ্তি মানে কি আজি ভাগিনীয়েকৰ মানে উন্নতি দেখি মাহীয়েকৰ কিমান ফূৰ্তি জীৱনত সঁচাকৈ বহুত শান্তি পায় কাৰণ ঘৰখনৰ ডাঙৰ ল'ৰা আমাৰ সকলোৱে ডাঙৰ দাদা আমি খাই আমি শেষ কৰিবই নোৱাৰিলোঁ লৈ আছোঁ মাংস পুৰা মাংস থাকিলে খৰিকা দি খাবই নোৱাৰিলোঁ বৌয়ে দাদাই খাই থাকিব কি খায় খাব আৰু পোৱালীকেইটা গাঁও ঘৰত আছেগৈ আমি যাওঁ এতিয়া ইয়াৰ পৰা কাৰণ ডিব্ৰুগড়ৰ পৰা বাহিৰে দাদা ঘৰত সোমালোঁ আৰু এতিয়া ঘৰ পামগৈ আজি মাঘৰ বিহুৰ উৰুকাৰ দিন পুৰা ভোজ মানে সেইকাৰণে দাদাই ক'লে যে ইয়াতে অকণমান কিবা খাই যায় সেইকাৰণে মাংস চাংস পুৰা খৰিকা দি খাই ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ যাওঁ কাৰণ কি হয় দিনটো বহুত কষ্টত থাকিলোঁ বহুত মনটো বেয়া লাগিলে পাপাৰ ট্ৰিটমেণ্টৰ টেনশ্যনত ভাবিছিলোঁ মেডিকেলত থাকিব লাগিব ৰেডি হৈ গৈছিলোঁ মানে কি কেইদিন থাকিব লাগিব ঠিক নাই কিন্তু মানে থাকিবলগীয়া নহ'ল পাপাৰ মেডিচিন দিলে এনেকৈ পাপাৰ মানে আৰোগ্য হ'ব বুলি ভাবিছোঁ যদি অপাৰেশ্যন এটা কৰাৰ কথা আছে কিন্তু কেইদিনমান দেৰিকৈ কৰিলে হ'ব সেয়ে আমি ঘৰলৈ ৰিটাৰ্ণ হৈ আহিলোঁ আহি দাদাৰ ঘৰত আৰু যাওঁতেনে আমাক দাদাই থৈ আহিলে ডিব্ৰুগড়ত মেডিকেলত আৰু আহি মেলি এতিয়া আকৌ সেইকাৰণে দাদাৰ ঘৰত সোমাই গ'লোঁ মনটো ভাল লাগক বুলি যে মহাকৰ সুস্থ অলপ হ'লেও ভাল হৈ আহিছে মানে ট্ৰিটমেণ্ট কৰি মানে কি হয় মেডিচিনবোৰ দিয়া হ'ল সেইখিনি দাদাৰ লগত পাতোঁ বুলি আমি আহিলোঁ ইয়াত সোমাই গ'লোঁ যি হ'লেও দাদাৰ হ'লেও মনটো দুখ লাগি থাকে ন কি হৈছে মহাদৰ এনেকৈ ভাবিব সেইকাৰণে আমি সোমাই মেলি কথাবিলাক আলোচনা কৰোঁ বুলি ইয়াত সোমালোঁ কিন্তু মাঘৰ বিহু যিহেতু সেইকাৰণে সৰু সুৰা এটা পাৰ্টি হৈ গ'ল ইয়াতে আৰু এতিয়া আমি ঘৰত গৈ আছোঁ আৰু ঘৰত কি কৰোঁ দেখাম অলপ কাইলৈ আজি নেদেখালে কাইলৈ ভিডিঅ' কৰি দেখাই আছোঁ বাৰু ঘৰত মাঘৰ বিহু আমি কি মানে কেনেধৰণে উদযাপন কৰোঁ বিশেষ একো কৰা নাছিলোঁ পাপাৰ টেনশ্যনত মানে 3-4 দিন হ'ল পাপাৰ অসুখ আমি ডিব্ৰুগড় অনা নিয়া কৰি আছিলোঁ আজিও যাবলগীয়া হ'ল উৰুকাৰ দিনা
সেয়ে তথাপিতো এতিয়া মানে অলপ মনত শান্তি লৈ আহিছোঁ, খুব ফূৰ্তি লাগিছে। পাপাৰ মানে আমি এডমিট নকৰাকৈও মেডিচিনতে ভাল হ'ব বুলি গম পাই মানে কৰিলেও অপাৰেশ্যন অলপ লেট হ'ব, লেটকৈ কৰিব পাৰিম। সেয়ে আজি যি হ'লে আমি মাঘৰ বিহু চেলিব্ৰেট কৰিলোঁ ডিব্ৰুগড়ৰ পৰা আহি বাহিৰে বাহিৰে দাদাৰ ঘৰত। এতিয়া আমি ঘৰত গৈ আছোঁ, দেখাই থাকিম, চাই থাকিব বাকীবিলাক ভিডিঅ' মোৰ। আজিলৈ আহিছোঁ, বাই বাই।